হয়, আজি আমাৰ যেনেকে তিনিচুকীয়া জিলা সমিতিৰ এটা গঠন হৈছে। তো আজি আমাৰ যিমানখিনি ইয়াত মেম্বাৰ আছে, মই চবৰ পৰাই এটাই আশা কৰিছো যে আমি চবেই মিলি কৰি আমি আমাৰ যিটো ইণ্ডাষ্ট্ৰি মানে এটা পিছপৰি যিটো হিচাপত আছে, আজি ষ্টাফৰে হওক, ষ্টাফৰ বহুত কিছুমান প্ৰব্লেম থাকে, মালিকৰ কিছুমান প্ৰব্লেম থাকে, আমি গোটেই বস্তুখিনিক যাতে একেলগে চবেই মিলি পেলাই এই বস্তুটোক আমি বহুত ধুনীয়াকৈ আগবঢ়াই লৈ যাব পাৰোঁ। চব মানে যিমান আমাৰ ইয়াত হোটেল আছে, যিমান বাৰ আছে, ৰেষ্টুৰেণ্ট আছে, চবৰে সঁহাৰি বিচাৰি চবকে লগত লৈ পেলাই আমি ভালদৰে এই বস্তুটোক যাতে মিলাই এটা পৰ্যায়লৈ লৈ যাব পাৰোঁ, এইটোৱে কামনা কৰিছোঁ মই। চব মানে আমাৰ যিমান ষ্টুডেণ্ট মানে ষ্টাফ আছে এছ'চিয়েশ্যনৰ, চবৰ পৰাই মই সেইটোৱে আশা কৰিছোঁ, চবেই যাতে আমাৰ মিলি মেলি আমি এই বস্তুটোক বহুত ভালকৈ আমি আগবঢ়াই লৈ যাব পাৰোঁ। আমাৰ অল আছাম হস্পিটেলিটি ৱেলফেয়াৰ এছ'চিয়েশ্যন, আমি যিমানখিনি হোটেল ইণ্ডাষ্ট্ৰীত বা হস্পিটেলিটি ইণ্ডাষ্ট্ৰীত আমাৰ কৰ্মৰত আছে, গোটেইবিলাক লৈ পেলাই আমাৰ এই হস্পিটেলিটি এছ'চিয়েশ্যন। কিন্তু আজি আমাৰ যিটো গুৰুত্বপূৰ্ণ মিটিংখন হৈ গ'ল, আমাৰ তিনিচুকীয়া জিলা সমিতি গঠন কৰা হ'ল। আমি ইয়াত 25জনীয়া সমিতি এখন গঠন কৰিছোঁ যে আমাৰ যিটো হস্পিটেলিটি ইণ্ডাষ্ট্ৰীত যিমানখিনি কৰ্মচাৰী আছে, তেওঁলোকৰ আমি কল্যাণৰ হকে আমি কাম কৰি যাম। ইয়াত সকলোৱে সহায় সহযোগ কৰিব। ইয়াত অকল হোটেল বুলি কথা নাই, বাৰত কাম কৰা ল'ৰাবিলাক আছে, হোটেলত আছে, ট্ৰেভেল এজেঞ্চিত আছে, চিকিউৰিটি আছে। চ' আপোনালোকে দেখিছে আজি বছৰ বছৰ ধৰি আমাৰ যি কৰ্মচাৰীখিনিৰ লগত যি হৈ আছে, আপোনালোকে চবেই দেখিছে যে আমাৰ কৰ্মচাৰীক যদি ইয়াত কেতিয়াবা তৎক্ষণাত ওলাই দিয়ে, কামৰ পৰা পইচা নিদিয়াকৈ ওলাই যায়, কিমান কমপ্লেইন আহি আছে। চ' আমি সেই চিন্তা কৰি আমাৰ 2020 চনত কৰোণা যেতিয়া আহিছিলে, পেণ্ডামিক, তেতিয়া আমাৰ গঠন হৈছিলে এই এছ'চিয়েশ্যন। আৰু আমাৰ আজি এই আমাৰ ৰিতুল শইকীয়া তিনিচুকীয়া জিলাৰ সভাপতি হিচাপে লৈ পেলাই আৰু আমাৰ পিংকু জেনেৰেল ছেক্ৰেটাৰী লৈ পেলাই 25জনীয়া সমিতি আমি হেৰি কৰিছোঁ। নাই, এই কমিটিখনৰ কাম তিনিচুকীয়া জিলাখন সামৰি পেলাই এওঁলোকে তিনিচুকীয়া জিলাত কাম কৰিব। এওঁলোকে আমাৰ যি চিন্তাধাৰা, আহাৰ অল আছাম হস্পিটেলিটি ৱেলফেয়াৰৰ যিটো চিন্তাধাৰা, এওঁলোকে প্ৰসাৰ আৰু প্ৰসাৰৰ কাৰণে কাম কৰিব। ইয়াত চাওক, হোটেল ইণ্ডাষ্ট্ৰীত কোনো এজন কৰ্মচাৰীয়ে অন্যায়ৰ বিৰুদ্ধে মাত মাতি যাম আমি। শোষণ আৰু কেতিয়াও হ'ব নোৱাৰে। আমাৰ যিমানখিনি আমাৰ এমপ্লয় আছে, বহুত শোষণ কৰিলে আপোনালোকে দেখিছে নানান ধৰণৰ ৰাজনৈতিক নেতাই আমাৰ এই কৰ্মচাৰীবিলাকৰ শোষণ কৰি আছে। যেতিয়া মন গৈছে তেতিয়াই ওলাই দিছে, যেতিয়া মন গৈছে তেতিয়াই ধমকি দিছে, ব্লেকমেইল কৰি আছে। আমাৰ ক'ব এখেত আমাৰ গুৱাহাটীৰ সভাপতি ডাঙৰীয়া, তেওঁ ক'ব কি চলি আছে আমাৰ ইণ্ডাষ্ট্ৰীটোত। আজি ইয়াতে আমাৰ তিনিচুকীয়া জিলাৰে মানুহ আছে। আমাৰ ইয়াত উপস্থিত আছে আমাৰ গুৱাহাটী সমিতিৰ সভাপতি আছে, আমাৰ আহাৰ সভাপতি বিশ্বজিৎ বৰা ডাঙৰীয়া আছে, আমাৰ অৰ্গেনাইজিং ছেক্ৰেটাৰী আছে নুৰ আহমেদ, আমাৰ মনোজ আছে, আমাৰ ৰিতুল শইকীয়া তিনিচুকীয়াৰ সভাপতি হিচাপে তেখেতক আমি দায়িত্ব অৰ্পণ কৰিছোঁ। আচ্ছা, সাধাৰণ সভাখন মানে কি হয়, আমি আজি তিনিচুকীয়া কমিটিখন গঠন কৰিবলৈ আহিছিলোঁ, জিলা কমিটি। আমি ইয়াৰ পিছত আৰু বেলেগ বেলেগ কমিটি গঠন কৰিব লগা আছে। আৰু আমাৰ লক্ষ্য আৰু উদ্দেশ্যটো এনেকুৱা হয় যে আমি কেতিয়াও মালিক বিৰুদ্ধে কাম কৰিবলৈ যোৱা নাই। আমি হস্পিটেলিটি ৱৰ্কাৰ্ছ এছ'চিয়েশ্যন, ৱেলফেয়াৰ এছ'চিয়েশ্যন আমি একেই হয়। আগতে নামটো বেলেগ আছিলে, এতিয়া হস্পিটেলিটি ৱেলফেয়াৰ এছ'চিয়েশ্যন হ'ল। আমি আমাৰ হস্পিটেলিটিত কৰ্মচাৰী যিমানবোৰ আছে, হস্পিটেলিটিৰ লগত ৰিলেটেড যিমানবোৰ কৰ্মচাৰী আছে, তেওঁলোকৰ কল্যাণৰ কাৰণে। কিছুমানৰ যেনেকৈ PF নাই, কিছুমানৰ ESIC নাই, কিছুমানত ৱৰ্কিং আৱাৰ্ছৰ কথা থাকে, কিছুমানত ষ্টাফ ফুড ভাল নহয়, কিছুমানত কিছুমান সমস্যা থাকে। আৰু আমাৰ ষ্টাফৰ ক্ষেত্ৰৰ পৰাও এনেকুৱা কিছুমান সমস্যা থাকে, এডভান্স লৈ পেলাই পলাই যায়, যোনখিনি ক্ষেত্ৰত আমি মালিকসকলক সহায় কৰিব লাগে আৰু লগতে হস্পিটেলিটি ইণ্ডাষ্ট্ৰীটো আগবঢ়াই নিব লাগে। কিয়নো আমাৰ ইয়াত আমি দেখিছোঁ বহুখিনি হোটেলত, গুৱাহাটীয়ে হওক বা ডিব্ৰুগড়ে হওক বা তিনিচুকীয়া হওক, বহুবিলাক হোটেলত বাহিৰৰ পৰা কিছুমান কৰ্মচাৰী আহি পেলাই ইয়াত তেওঁলোকে নিয়োজিত হৈ আছে। আপাৰ লেভেলৰ যোনখিনি পোষ্ট থাকে, মেনেজমেণ্টৰ পোষ্ট থাকে। কিন্তু আমাৰ অসমীয়াৰ যোনখিনি অসমৰ খিলঞ্জীয়া মানুহ আছে বা অসমীয়া যোনখিনি ল'ৰা ছোৱালী আছে, অসমৰ ল'ৰা ছোৱালী আছে, তেওঁলোকক সাধাৰণতে মেনেজমেণ্টৰ পোষ্টত, মেনেজমেণ্টৰ যিমানখিনি আপাৰ পোষ্ট আছে তাত নিয়োজিত কৰা নহয়। সেই বিৰুদ্ধেও আমি মাত মাতি যাম। কিয় নহয়, যোগ্যতা থকাৰ পিছতো কিয় নহয়? বহুখিনি ক্ষেত্ৰত আমাক কোৱা হয় যে যোগ্যতা নাথাকে। আমাৰ হাতত এনেকুৱা মানুহ আছে, আমি প্ৰমাণ দেখাই দিব পাৰিম যে আমাৰ তাত যোগ্যতা আছে বহুখিনি মানুহৰ, তথাপিও তেওঁলোকক নিয়োজিত নকৰে। সেই বিষয়ে আমি কথা পাতিম। ধন্যবাদ।